ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত যেতিয়া ধৰ্মৰ ভিত্তিত ভাৰত আৰু পাকিস্তানৰ বিভাজন হৈছিল, সেই সময়ত মুছলিম লীগে অসমখনক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল। কিন্তু গোপীনাথ বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবেই অসম বাংলাদেশৰ অংশ নহ'ল, অন্যথা আজি আমাৰ এই অসম বাংলাদেশৰ অন্তৰ্ভুক্ত হ'লহেঁতেন। নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাইৰেই ভাল। স্ক্ৰীণত ওলাই থকা ফটোটো হয়তো আপোনালোক বহুতেই চিনি পায়। হয়, এয়া ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ। গুৱাহাটীৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰত এই সমাধিক্ষেত্ৰ অৱস্থিত। ভূপেন হাজৰিকাদেৱৰ স্মৃতিত নিৰ্মিত এই সমাধিক্ষেত্ৰ অসম চৰকাৰৰ এক সুন্দৰ পদক্ষেপ আছিল। আজিৰ ভিডিঅ'টোত আমি অসমৰ কিছুসংখ্যক বিখ্যাত ব্যক্তিৰ সমাধিক্ষেত্ৰ ক'ত আছে তাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ প্ৰয়াস সদায় নতুন নতুন তথ্যসম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ। যদি আমাৰ ভিডিঅ'বোৰ ভাল পায় আৰু ইনফৰ্মেটিভ বুলি ভাবে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ বাবে আমি বিভিন্ন অনলাইন মাধ্যম বা নিউজ আৰ্টিকলৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি উপস্থাপন কৰা হৈছে। যদি কিবা ভুল তথ্য আছে বুলি ভাবে, কমেণ্ট কৰি আমাক নিশ্চয় জনাব। অসমৰ বহু সংখ্যক বিখ্যাত ব্যক্তিৰ সমাধি আজি পৰিত্যক্ত অৱস্থাত আছে। বহুতৰ কোনো ইনফৰ্মেশ্যনেই পোৱা নাযায়। দুই এটা তথ্য পোৱা যায় যদিও সি কিমান দূৰ সঁচা তাৰ ওপৰতো ডাউট আছে। সেয়ে আপোনালোকৰ ওচৰত এটা অনুৰোধ, এনেকুৱা ধৰণৰ কিবা ইনফৰ্মেশ্যন যদি আপোনালোকৰ ওচৰত আছে বা আপুনি থকা ঠাইৰ ওচৰে পাজৰে যদি এনেকুৱা ঠাই আছে, কমেণ্টত জনাব। অসমৰ প্ৰখ্যাত লোকসকলে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি বা সমাজ ব্যৱস্থাৰ শুধৰণিৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছে। চৰকাৰ আৰু আমাৰ জনসাধাৰণৰ এইটো দায়িত্ব হয় তেওঁলোকৰ সৃষ্টি চিৰদিনৰ বাবে আমাৰ মাজত ৰখাটো। এই ক্ষেত্ৰত তেওঁলোকৰ মেমৰিয়েলেই হওক বা সমাধিক্ষেত্ৰই হওক বা তেওঁলোকৰ লগত জড়িত অনুষ্ঠান বা তেওঁলোকৰ ঘৰ, এই আটাইবোৰ সুন্দৰভাৱে ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ সকলোৰে দায়িত্ব। ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ চৰকাৰে যিদৰে সুন্দৰভাৱে নিৰ্মাণ কৰিছে, ঠিক তেনেদৰেই অসমৰ মৈদামসমূহ বা সতী জয়মতীৰ সমাধি ফাকুৱা দৌল বা বিষ্ণু প্ৰসাদ ৰাভাৰ তেজপুৰত থকা সেই পৰিত্যক্ত ঘৰটোৱেই নহওক কিয়, এই গোটেইবোৰ বস্তু যাতে নষ্ট হৈ নাযায় তাৰ বাবে আমি নিশ্চয় ভাবিব লাগে। কেৱল চৰকাৰৰে নহয়, এই ক্ষেত্ৰত আমাৰো কৰণীয় আছে। আৰু আমাৰ এই ঐতিহাসিক মনুমেণ্টবোৰ বেয়া হৈ যোৱাত বা ধ্বংস হৈ যোৱাত আমিবোৰো দায়ী। এনেকুৱা ঐতিহাসিক মনুমেণ্টবোৰত আমাৰেই কিছুসংখ্যক লোকে শিলেৰে কাটি B+P লিখি থৈ আহোঁ বা আমাৰেই কিছুমানে পাণ মছলা খাই ৰঙা ৰং সানি থৈ আহোঁ। এই ক্ষেত্ৰত যদি সজাগ নহওঁ, অসমৰ ইতিহাস লাহে লাহে নোহোৱা হৈ যাব। অসমীয়া সমাজ ব্যৱস্থাৰ গুৰি ধৰোঁতা আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে জীৱনৰ শেষৰ সময়খিনি পাৰ কৰিছিলে বৰ্তমানৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত। 1568 চনত মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ হৈছিলে এই মধুপুৰ সত্ৰতেই। আৰু 1596 চনত মহাপুৰুষ মাধৱদেৱৰ কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটিছিল। এই দুজন মহাপুৰুষৰ সমাধি কোচবিহাৰতে আছে। যদিও কোচবিহাৰ পশ্চিমবংগ চৰকাৰৰ অধীনত, কিন্তু অসম আৰু পশ্চিমবংগ চৰকাৰে যৌথভাৱে এই মধুপুৰ সত্ৰৰ উন্নয়নৰ অৰ্থে যথেষ্টখিনি কাম কৰিছে। ই সঁচাই প্ৰশংসনীয়। সুদূৰ মংমাওৰ পৰা আহি পাটকাই পৰ্বত পাৰ হৈ 1228 চনত অসম ভূমিত ভৰি দিছিল স্বৰ্গদেউ চাওলুং চুকাফাই আৰু আৰম্ভ কৰিছিলে 600 বছৰীয়া আহোম ৰাজত্বৰ। প্ৰায় 25 বছৰ কাল বেলেগ বেলেগ ঠাইত ঘূৰি অৱশেষত 1553 চনত চৰাইদেউত আহোম ৰাজ্যৰ প্ৰথমখন স্থায়ী ৰাজধানী স্থাপন কৰিছিলে। তেওঁ 40 বছৰ কাল অসমত শাসন কৰিছিল আৰু 1268 চনত তেওঁৰ মৃত্যু হৈছিল। চৰাইদেউতে আছে তেওঁৰ সমাধি বা মৈদাম। আহোম ৰাজত্বৰ কথা ক'লে আমাৰ মনলৈ আহে বীৰ লাচিতৰ কথা। কিদৰে তেওঁ নৰিয়া দেহাৰেই মহাপৰাক্ৰমেৰে মোগলৰ লগত যুঁজ দিছিল, এই কথা আমি সকলোৱেই জানো। কিন্তু ঐতিহাসিক শৰাইঘাটৰ ৰণৰ কিছুদিন পিছতেই 1672 চনত লাচিত বৰফুকনৰ মৃত্যু হৈছিল। আৰু এই লাচিত বৰফুকনৰ মৈদাম আছে যোৰহাটৰ ওচৰৰ হোংলাপাৰ অঞ্চলত। আমি অসমৰ ইতিহাসৰ পৃষ্ঠা যেতিয়াই ওলোটাই চাওঁ, বহুত বীৰংগনাৰ নাম পাওঁ। সতী সাধিনী, মূলা গাভৰু বা সতী জয়মতীৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি আছে। 1532 চনত তুৰ্বকৰ সেনাৰ লগত যুঁজ দি মৃত্যু হৈছিলে মূলা গাভৰুৰ। তেওঁৰ মৈদামটো বৰ্তমানৰ বিশ্বনাথ চাৰিআলিৰ চতিয়াত অৱস্থিত। স্থানীয় লোকে কোৱা মতে প্ৰায় 5 বিঘা মাটিৰ এই বিশাল মৈদামটো কিন্তু চৰকাৰে উচিত সংৰক্ষণৰ ব্যৱস্থা কৰা নাই। এই ক্ষেত্ৰত চৰকাৰৰ যথেষ্টখিনি কৰণীয় আছে। নিজ দেশ আৰু প্ৰজাৰ সুৰক্ষাৰ স্বাৰ্থত 14 দিনলৈ শিৱসাগৰৰ জেৰেঙা পথাৰত কঠোৰ নিৰ্যাতন সহিছিল সতী জয়মতীয়ে। অৱশেষত 1680 চনত চাওদাঙৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি তেওঁৰ মৃত্যু হৈছিল। মাতৃৰ স্মৃতিত পুত্ৰ ৰুদ্ৰসিংহই জয়মতীৰ সমাধিত নিৰ্মাণ কৰিছিলে পিৰামিড আকৃতিৰ এই ফাকুৱা দৌলটি। শিৱসাগৰৰ জয়সাগৰত অৱস্থিত জয়মতীৰ এই সমাধিক্ষেত্ৰ। অসমৰ সাংস্কৃতিক জগতখন চহকী কৰাৰ ক্ষেত্ৰত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ নাম অন্যতম। প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা ৰূপকোঁৱৰৰ জন্ম হৈছিল 1903 চনত ডিব্ৰুগড়ত। সংগীত, নাটক, বোলছবি নিৰ্মাণ আদিৰ জৰিয়তে অসমৰ সাংস্কৃতিক জগতখনক আধুনিক যুগলৈ আগবঢ়াই অনা ৰূপকোঁৱৰৰ মাত্ৰ 47 বছৰ বয়সতে মৃত্যু হৈছিল। তেওঁৰ সমাধিস্থল আছে তেজপুৰৰ পৰুৱা চাৰিআলিৰ ওচৰৰ কমলা নগৰত। কিন্তু সুন্দৰৰ পূজাৰী আগৰৱালাদেৱৰ সমাধিক্ষেত্ৰ আজি পৰিত্যক্ত অৱস্থাত আছে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আন এজন মহানায়ক আছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। 1909 চনত তেখেতৰ জন্ম হৈছিলে।
ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত নিজৰ গানেৰে অসমীয়া ডেকাৰ মনত বিপ্লৱৰ ভাৱ জগাই তোলা ৰাভাদেৱৰ গানে এতিয়াও গামন শিহৰিত কৰি তোলে। কিন্তু জীৱনকালতেই ৰাভাদেৱ উপেক্ষিত হৈছিলে আৰু তেওঁৰ জীৱনৰ শেষৰ সময়ছোৱা বৰ দুখ লগা আছিল। 1969 চনত তেওঁৰ মৃত্যু হৈছিল আৰু তেওঁৰ সমাধি আছে তেজপুৰত। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে চিৰপৰিচিত। অসমৰ জাতীয় সংগীতৰ ৰচক বেজবৰুৱা দেৱ অসমৰ সাহিত্য জগতখনত আধুনিকতাৰ সোৱাদ দিছিল। তেওঁৰ জন্ম হৈছিল 1864 চনত নগাঁৱত। জীৱনৰ শেষৰ সময়ছোৱাত তেওঁ ভাৰতৰ বিভিন্ন ঠাই মুম্বাই, নাগপুৰ আদি ঠাইত কটোৱাৰ পিছত অসমলৈ ঘূৰি আহিছিল আৰু ডিব্ৰুগড়ত থকা জি জোৱাইৰ ঘৰত আছিলহি আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ সমাধি ক্ষেত্ৰ ক'ত আছে তাৰ কোনো তথ্য পোৱা নাযায়, কিন্তু অনুমান কৰিব পৰা যায় যে তেওঁৰ শেষক্ৰিয়া ডিব্ৰুগড়তে সম্পন্ন কৰা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত দেশৰ হৈ নিজৰ জীৱন আহুতি দিয়া কনকলতা বৰুৱাৰ জন্ম হৈছিল গহপুৰৰ বৰঙাবাৰী গাঁৱত 1924 চনত। 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত ব্ৰিটিছৰ পতাকা নমাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ কাৰ্যসূচীত পুলিচৰ গুলীত কনকলতা বৰুৱা শ্বহীদ হৈছিল। গহপুৰৰ সেই ঠাইখিনিতেই মুকুন্দ কাকতিও শ্বহীদ হৈছিল। কনকলতা বৰুৱাৰ হাতৰ পৰা খহি পৰা ৰাষ্ট্ৰীয় পতাকাখন ধৰিব যাওঁতেই মুকুন্দ কাকতিও সেই ঠাইতেই পুলিচৰ গুলীত শ্বহীদ হৈছিল। বৰঙাবাৰী গাঁৱত থকা নিজ মাটিত কনকলতাৰ শেষক্ৰিয়া সম্পন্ন কৰা হৈছিল। ভাৰত ৰত্ন তথা স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ জন্ম হৈছিল 1890 চনত নগাঁও জিলাৰ ৰহাত। মহাত্মা গান্ধীৰ অহিংস নীতিৰে অনুপ্ৰাণিত গোপীনাথ বৰদলৈ দেৱ আছিল স্বাধীনতা সংগ্ৰামৰ এজন সক্ৰিয় কৰ্মী। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত যেতিয়া ধৰ্মৰ ভিত্তিত ভাৰত আৰু পাকিস্তানৰ বিভাজন হৈছিল, সেই সময়ত মুছলিম লীগে অসমখনক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল। কিন্তু গোপীনাথ বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবেই অসম বাংলাদেশৰ অংশ নহ'ল, অন্যথা আজি আমাৰ এই অসম বাংলাদেশৰ অন্তৰ্ভুক্ত হ'লহেঁতেন। অসম আৰু অসমবাসীৰ প্ৰতি তেওঁৰ অৱদানৰ বাবেই তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। 1950 চনত হৃদৰোগজনিত কাৰণত হঠাৎ তেখেতৰ মৃত্যু হৈছিল। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত নানা ধৰণৰ ৰাজকীয় সন্মান প্ৰদৰ্শন কৰাৰ পিছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। গুৱাহাটীৰ নৱগ্ৰহৰ ওচৰতেই তেখেতৰ সমাধি ক্ষেত্ৰ আছে। আজিলৈ ইমানখিনিয়ে আছিলে। ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা ধৰণৰ তথ্য আছে তো আমাক নিশ্চয় কমেণ্ট কৰিব। পুনৰ লগ পাম এক নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।